নমস্কাৰ আটাইকে খিলঞ্জীয়া অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই কংকন খিলঞ্জীয়া আৰু আজি আপোনালোকক মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোত কেনেকৈ এখন মাস্ক তৈয়াৰ কৰিব পাৰি যিখন মাস্ক মই পিন্ধি আছোঁ এনেকুৱা এখন মাস্ক কেনেকৈ তৈয়াৰ কৰিব পাৰি আৰু মাস্কখন তৈয়াৰ কৰোঁতে আচলতে কেনেকৈ তৈয়াৰ কৰিব লাগিব সেই বিষয়ে জনাবলৈ গৈছোঁ খুব ইজি একো টান কথা নহয় হয় প্ৰিয় দৰ্শক আপোনালোকে দেখা পাইছে এখন ফুলাম গামোচা লৈছোঁ বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি উদযাপন কৰাত কৰোণা মহামাৰী যে কিছু ব্যাঘাত জন্মাইছে সেই কথাটো সকলোৱে হয়তো উপলব্ধি নকৰাকৈ নাই আৰু ময়ো ভাবোঁ আপোনালোকে আটাই উপলব্ধি কৰিছে সেই কথা গতিকে এইবাৰ যেন গামোচাৰ ভাজত সাঁচি ৰখা মৰম আপুনি আপোনাৰ আপোনজনক বা প্ৰিয়জনক যাচিব নোৱাৰিব সেয়ে আপুনি প্ৰিয়জনলৈ গামোচাৰে তৈয়াৰী মাস্ক যদি প্ৰদান কৰিব পাৰে তেনেহ'লে হয়তো আপোনাৰ প্ৰিয়জনে সেই মাস্ক পৰিধান কৰি কৰোণাৰ পৰা কিছু আঁতৰত থাকিব বুলি মই ভাবোঁ মাস্কখন বনাবলৈ গৈ আছোঁ আপোনালোকে তেনেদৰে এনেকুৱা ফুলাম গামোচা লৈ মাস্ক তৈয়াৰ কৰি আপোনালোকে আপোনালোকৰ আপোনজনক বা প্ৰিয়জনক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি কৰোণাৰ পৰা আঁতৰত ৰাখিব পাৰে যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু প'ষ্ট নকৰক শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰক বলকচোন কেনেকৈনো বনাইছে মাস্কখন কেনেকৈনো চিলাই কৰিছে কেনেকৈনো কাটিছে এই বিষয়ে চাওঁ হওক গামোচা বুৰি গামোচাৰে ভাজতে সাঁচি ৰখা মৰমে ললে আজি মোকে খাবতি